চেনি গাখীৰ চাহপাত বিস্কুট চেনি গাখীৰ চাহপাত বিস্কুট চেনি গাখীৰ গাৰ্লফ্ৰেণ্ডে ফোন কৰিছে হেল্ল' অঁ দেহা কোৱা এই মই দোকানলৈ গৈ আছোঁ ঘৰত মানে আলহী আহিলোঁ এই চাহ খাবলৈ বস্তু নাই হেনো তাকে মায়ে পঠিয়ালে তুমি কি কৰিছা অঁ হয় নেকি নামে ভাষাহীন উঠে মোৰ কাহিনী বুজালে হালে জালে কি মই কথা এক ঘণ্টা হৈ গ'ল মায়েতো মোক দোকানলৈ পঠিয়াইছিলে কি আনিবলৈ পঠিয়াইছিলে আজি মোক বজিলোঁ আৰু দেই আগাৰ দিব আজি মোক ঘৰত কেতিয়া পঠিয়াইছিলে এতিয়ালৈকে মই দোকানৰ পৰা যাবই পৰা নাই কি নিব পঠিয়াইছিলে